এভৰিৱান একদম মিনি ব্লগ এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যিহেতু ছানডে গোটেইকেইটা আছোঁ আৰু ঘৰত কি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব ইয়াত দেখিছেনে এই স্পেচিয়েল মুভি সেই মুভিখন দেখি আপোনালোকে চিনি পাইছেনে এইয়া আজি মুভি স্পেচিয়েল চলি আছে ছানডে মুভি স্পেচিয়েল আমি গোটেইকেইটা বহি পেলাই এই এইফালে ছোৱালীজনী বহি লৈছে আৰু এইফালে মানুহজন বিচনাত শুই লৈছে আৰু এইফালে মই বহি লৈছোঁ আৰু তিনিওটা এনেকৈ বহি লৈছোঁ লৈ পেলাই এতিয়া মুভিখন লগাই লৈছোঁ আৰু গোটেইকেইটা বহি লৈছোঁ তাকে চাওঁ আপোনালোকেও হয়তো মুভিখন চাইছে হলত লাগোঁতে আৰু চিনেমাখন মানে বহুত ধুনীয়া হৈছে তাকে বহুত দিন হ'ল চাম বুলি চাবলৈ সময় পোৱা নাছিলোঁ যিহেতু আজি ছানডে গোটেইকেইটা ঘৰত আছোঁ সেইটো কাৰণে বোলো মুভিখন চাওঁ আৰু মুভিখন কেনেকুৱা হৈছে আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম আৰু আপোনালোকে যদি চাইছে তেনেহ'লে মোক কমেণ্টত জনাব আৰু এতিয়া মুভিখন চাওঁ আজিলৈ আহিছোঁ আজিলৈ নহয় আকৌ পিছত লগ পাম এতিয়া বাই আজি অলপমান কাম উলিয়াই লৈছোঁ এইটো ফলিছে নতুনকৈ লগাই দিছিলোঁ সেইদিনাখন আৰু এইটো আজি ঠিক কৰি দিছোঁ মাটি নতুনকৈ দি এইটো ঠিক কৰি দিছোঁ আৰু এইটো ঠিক কৰি দিছোঁ আৰু ইয়াত ঠিক কৰি আছোঁ আৰু এইটো উলিয়াইছোঁ এইটো ইয়াত দিম আৰু এইটো এনেকৈ তাৰ পৰা উলিয়াম এইটো উলিয়াম এনেকৈ আৰু এনেকৈ মাটি দি গছবোৰ আকৌ জীৱন্ত ৰূপ দিছোঁ আৰু এইটো জীয়াই থৈছিলোঁ বেলেগ এটা হেৰিত আৰু আজি মাটি সৰহকৈ দি পেলাই তাক ডাঙৰ টাব এটাত এইটো কিবাকিবি বটল চটল ধেৰ থাকে তাতে সোমোৱাই কৰি এনেকৈ আৰু ইয়াতকৈ ডাঙৰ হ'লে আকৌ এইটো সলাই দিম আৰু বেলেগ নতুন মাটি দি দিছোঁ তেতিয়া আৰু ভাল হ'ব সাৰ থকা মাটিয়ে ঘৰৰ পৰা গোবৰ আনি দিম আৰু ডাঙৰ হ'ব হৈ গ'ল এইটো তেনেকৈ গোটেইখিনি আকৌ এইটো এনেকৈ দিম শিপাটো উলিয়াই দিলোঁ আকৌ নতুন মাটি ইয়াত দিম সেইটোতে দিম আৰু নতুনকৈ দি পেলাই মাটি দি পেলাই আৰু এনেকৈ আজৰি সময়খিনিত ফুল গছ ৰুই বা গছৰ লগত আপুনি থাকিবচোন কিমান যে ভাল লাগে মনটো আপোনালোকৰ যদি মনবিলাকো বেয়া হৈ থাকে তেতিয়া ভাল লাগি যায় মোৰ কিন্তু তেনেকুৱাই হয় আৰু তাৰপিছতে ইয়াত দুপৰীয়া আকৌ ভাত ৰান্ধিব আহিলোঁ পিছৰ ভিডিঅ'খিনি কৰা নহ'ল আৰু পাৰিলে পিছত সম্পূৰ্ণ ভিডিঅ'বোৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব ৰ'ব আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰিলোৱে নহয় ভিডিঅ'টোৰ তলত থকা বেল আইকনটো ক্লিক কৰি দিব